হেল্ল' গাইজ, আজি হ'ল গুড আফটাৰনুন। আকৌ মিনি ব্লগ পাৰ্ট 2 লৈ স্বাগতম দেই সকলোৱে। আজি মাংস বনাব ষ্টাৰ্ট কৰিলোঁ, যিহেতু আজি মানে অলপ স্পেচিয়েল বুলি আৰু মোৰ কাৰণে স্পেচিয়েল বুলিয়ে হয় দিয়কচোন মাংসটো। আৰু এইটো মই মাংস একেবাৰে মানে দেউতাৰ কাৰণে বনাই আছোঁ ৰাতিৰ কাৰণে, যিহেতু আজি এখন বিয়া আছে, ভণ্টিৰ লগৰজনীৰ ককাইকৰ বিয়া। তো বিয়ালৈ যাব লাগিব, মা ভণ্টি আৰু মই যাম, যিহেতু দেউতা নাযায়। দেউতাৰ কাৰণে ৰাতিৰ কাৰণে একেবাৰে, আৰু দিনত যিহেতু ফ্ৰিজত থাকিব, যিহেতু মাংসখিনি একেবাৰে বেয়া নহয় ফ্ৰিজত থাকিলে, তো তাৰখিনি একেবাৰে মাংসখিনি বনাই আছোঁ। আৰু বিয়াটো এয়া আমি বিয়ালৈ ওলালোঁ, গিফ্ট পেকিং গিফ্ট লৈ কেনে মা ভণ্টি আৰু মই তাকো ৰেপিডত গৈ আছোঁ। আজি মোৰ ফাইনেল লুকটো চাব দেই, তাতকৈ মই বিয়াত গৈয়ে দেখাই আছোঁ আপোনালোকক, মানে যে কেনেকুৱা মোক লুকটো কেনেকুৱা লাগিছে, ভণ্টিৰ লুকটো কেনেকুৱা লাগিছে। তো সেয়া আৰু মই বেছি মেকআপ কৰিব নাজানো, যিমানখিনি পাৰোঁ আপোনালোকক প্ৰফেচনেল মেকআপো হয় মানে। তো ফাইনেলি মই এয়া আহি পালোঁ। আজি এই লুকটো মোক কেনেকুৱা লাগিছে কমেণ্ট ছেকশ্যনত জনাবচোন। এয়া মোৰ ভণ্টি আজি য়েল্ল' কালাৰ শাড়ী পিন্ধিছোঁ, মই আজি পাৰ্পল কালাৰ মেখেলা চাদৰ পিন্ধোঁ, যিহেতু মই এনি টাইম মেখেলা চাদৰ নিপিন্ধোঁ, শাড়ী বেছিভাগ পিন্ধোঁ। তো আজি ফাৰ্ষ্ট টাইম কেতিয়াবা হঠাৎ মেখেলা চাদৰ পিন্ধিব লগা হয়। তো কেনেকুৱা লাগিছে মোৰ লুকটো কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব। লগতে যিসকল নতুন ছাবস্ক্ৰাইবাৰসকল আহিছে চেনেলটোলৈ ছাবস্ক্ৰাইব কৰি থৈ যাব দেই। আৰু বিয়া ঘৰলৈ আহিছোঁ, ইফালে দৰা কইনা মানুহ বহুত কিবা কিবি লগ পাইছোঁ। এইজন যে গৈছে যে বগা কোট পিন্ধি, এইজন দৰা দেই, মানে কি মোৰ ভণ্টিৰ ডাঙৰ ককাইকৰ বিয়া। তো ভণ্টিৰ লগৰ ছোৱালীৰ ককাইকৰ বিয়া। তো মোক ক'লে দৰাৰ বাপেকে কৈছে ভাত খালা নেখাওঁ, বোলো খালোঁ তাকে। আৰু ইফালে মোক আৰু সকলোফালে দেখাইছোঁ, আৰু অলপ ইফালে দেখিলে নে খাৱাৰহে মেইন, খাবলৈ আগতে খোৱাটো মেইন, বেছি নহয় জানো। ফেন দেখিছে ফুচকা লৈ বাতি লৈ ৰখি আছোঁ, মানে ফুচকা পোৱাই নাই। তো এইফালে মই লৈছোঁ এয়া ফ্ৰেঞ্চ ফ্ৰাই আৰু পকৰা লৈছোঁ নেকি নাজানো, মনত নাই। ভিডিঅ'ত যি দেখা পাইছে সেয়া দেখাই আছোঁ। এয়া ফ্ৰেঞ্চ ফ্ৰাই লৈছোঁ, পকৰা মই বেছি নলওঁ, মানে ভাল নাপাওঁ খাই কেনে। মই ফ্ৰেঞ্চ ফ্ৰাইটো বেছি খাই ভাল পাওঁ। আলু দিছোঁ আৰু ফটো চাব। এইফালে খোৱাটোত বহাত মানে খাবলৈ ৰেডি। পোলাও দিছে, চিকেন দিছে, পনীৰ দিছে, বহুত কিবা কিবি দিছে। খাবলৈ সোৱাদ মানে বহুত টেষ্টি আছিল, খায়ো ভাল লাগিল, টেষ্ট আছিল, সকলো আইটেমেই টেষ্ট আছিল। ইফালে মই বহি খাই আছোঁ, আপোনালোকৰ ভিডিঅ'ত দেখাইও আছোঁ অলপ চলপ। তাৰ মাও খাই আছে আৰু মোৰ ভণ্টিও খাই আছে অলপ। তো এয়া ঘৰত গৈ আছোঁ এতিয়া, বাৰু খাই বৈ আহিলোঁ বিয়া চিয়া। তো ঘৰত গৈ আছোঁ আমি তিনিওটাই, বহুত দেৰি হ'ল যাই পাওঁতে আমাৰ 10টা 10:30 বাজি গৈছে। ৰেপিডত পাৰ্ট 2 মিনি ব্লগটো কেনেকুৱা পালে কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব।